জয় অসম। মই যাদৱ ধেমাজি বীৰ লাচিত সেনা অসম ধেমাজি জিলা সমিতিৰ মুখ্য সচিব। কথা হ'ল, চিধা কথা কেৱল জুবিন গাৰ্গে ক'ব নোৱাৰে, চিধা কথা আমিও ক'ব পাৰোঁ। চিধা কথা কৈছোঁ, বীৰ লাচিত সেনা অসম ধেমাজি জিলা সমিতিয়ে গতানুগতিকভাৱে আমি আয়োজন কৰি অহা ৰঙালী বিহু সন্মিলনখনি এইবাৰ ৪ৰ্থ বৰ্ষ আছিলে। ২০২৫ বৰ্ষত বিহুখনিৰ যিটো আমাৰ সংগীতানুষ্ঠান নিশাৰ ভাগলৈ চলিব শেষৰ দিনা, উক্ত কাৰ্যসূচীত আমি অসমৰ হাৰ্ট অফ জুবিন গাৰ্গক কণ্ঠশিল্পী হিচাপত আমি অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যোৱা ২৮/১১/২০২৪ তাৰিখে। আমি যোৱাকালি সিদ্ধান্তটো বাতিল কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ কথা হৈছে কি, জাতিতকৈ এজন শিল্পী কেতিয়াও ডাঙৰ হ'ব নোৱাৰে, আৰু গণশিল্পীতকৈ এজন তথাকথিত শিল্পী কেতিয়াও ডাঙৰ হ'ব নোৱাৰে আমাৰ দৃষ্টিত। গতিকে গণশিল্পী সদ্য প্ৰয়াত ৰাজীৱ শদিয়াৰ মৃত্যুৰ এটা দিনৰ পিছত তেখেতৰ মৃত্যুক লৈ যি তুচ্ছ তাচ্ছল্য মন্তব্য প্ৰকাশ কৰিলে, ৰাজীৱ শদিয়াক চিনি নোপোৱাৰ যি ভেকশ্যন প্ৰকাশ কৰিলে, ভেকশ্যন ধৰিলে, আমি বীৰ লাচিত সেনা অসম ধেমাজি জিলা সমিতিৰ সেই বাক্যশাৰীত, সেই কথাষাৰত আমি ক্ষুণ্ণ হৈছোঁ। তেখেতক চিনি নাপাওঁ বুলি কোৱা কথাটো আমি সহিব পৰা নাই কোনো কাৰণত। ইমান এটা অত্যন্ত মিছা কথা তেখেতে মিথ্যাচাৰ আশ্ৰয় লৈছে। ২০১৫ চনত সেইজন শিল্পীৰ প্ৰয়াত ৰাজীৱ শদিয়াৰ শিল্পীজনৰ পৰিচালনাত এটি শ্ৰব্য কেছেটত তেখেতে কণ্ঠদান কৰিছে। ২০১৪ চনত এটা শ্ৰব্য কেছেটত দুয়োজনে কণ্ঠদান কৰিছে। তৎসত্বেও 10টা বছৰৰ সম্পৰ্কৰ পাছত সেই সম্পৰ্কটো মৃত্যুৰ সময়ত তেখেতে পাহৰি গুচি গৈছে। কিন্তু তেনেকুৱা এজন মতলবী, তেনেকুৱা এজন গোড়ামী কণ্ঠশিল্পীক আমাৰ প্ৰয়োজন নাই। আমাক প্ৰয়োজন জাতিৰ মাটিৰ লগত সম্পৃক্ত থকা এজন জাতিক ভাল পোৱা, অসমীয়া জাতিক নেতৃত্ব দিব বিচৰা, কণ্ঠত থকা শক্তি, তেনেধৰণৰ এজন গণশিল্পীকহে আমি শিল্পী হিচাপত স্বীকৃতি দিব বিচাৰোঁ। গতিকে আমি পুনৰবাৰ কৈছোঁ যে জাতিৰ ঊৰ্ধত এজন শিল্পী কেতিয়াও হ'ব নোৱাৰে। গতিকে তেওঁ তেনেধৰণৰ মন্তব্য আগবঢ়োৱাৰ কাৰণে আমি জুবিন গাৰ্গৰ যিটো সংগীতানুষ্ঠানৰ আয়োজনৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, যোৱাকালি আমি ধেমাজি জিলা সমিতিয়ে সেই সিদ্ধান্তটো বাতিল কৰিবলৈ বাধ্য হৈ পৰিছোঁ। আমি জুবিন গাৰ্গক ইয়াৰ দ্বাৰা আমি সকিয়নি দিব বিচাৰিছোঁ, যদি আপোনাৰ কিবা স্বাস্থ্যৰ অসুস্থতাত ভুগি এনেকুৱা ধৰণৰ মন্তব্য আবুল তাবুল গাব ধৰিছে, আপুনি ডক্টৰ চিকিৎসকৰ কাষ চাপক। আপোনাক অসমীয়া ৰাইজে যথেষ্ট ভাল পায়, আমিও ঠিক তেনেদৰে আমিও ভাল পাওঁ। হাৰ্থ হিচাপত অসমৰ যুৱ প্ৰজন্মই আপোনাক আদৰি লৈছে। সেই আদৰণিত কিন্তু আপুনি মূল্য দিব পৰা নাই। কোনোবা দুই একে আপোনাৰ হৈ কথা ওকালতি কৰিব পাৰে, কিন্তু আমি স্পষ্ট ভাষাৰে আপোনাক আমি জনাব বিচাৰিছোঁ যে ওকালতি আমি ভালত ভাল আৰু বেয়াত বেয়া। ভালক ভাল বুলি আমি ক'ব বিচাৰিম, বেয়াক আমি বেয়া বুলি ক'ব বিচাৰিম। সেইকাৰণে আপোনাক আমি অনুৰোধ জনাব বিচাৰিছোঁ, পৰৱৰ্তী সময়ত আপুনি এনেধৰণৰ শিল্পীৰ হৈ কথা ক'বলৈ বিচাৰোঁতে আপুনি এশবাৰ চিন্তা কৰক। এনেকুৱা ধৰণৰ আপোনাৰ কথাই যাতে আন কাৰোবাৰ শিল্পীক দুখ দিব নোৱাৰে, তেনেধৰণৰ কথা আপুনি ক'বলৈ যত্ন কৰক। আপুনি হাৰ্থ হিচাপতে আমাৰ মাজত জীয়াই থাকক, সেইটোৱে বিচাৰিম। শেষত কওঁ, আপুনি এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা